আজি আমি খবৰ এটা পাইছিলো যে আমাৰ ফুলানি টাপু বুলি এৰিয়াটোত অবৈধভাৱে এনেকৈ অপিয়ামৰ খেতি কৰি আছে বুলি। আৰু সেই হিচাপে আমি উইথ প্ৰপাৰ পাৰ্মিশ্যন লৈ আজি আমি ইয়ালৈ আহিলো, কাৰণ এইটো ডিষ্ট্ৰাকশ্যন কৰিব লাগিব, যিহেতু এতিয়াতো এইটো মেচিউৰ হৈছে আৰু প্ৰডাকশ্যনৰ টাইম হৈ গৈছে এতিয়া। ত' তাৰ আগতে আমি খবৰটো পালোঁ আৰু সেই হিচাপে আমি গোটেই টিম লৈ আহিলোঁ। আমাৰ লগত মেজিষ্ট্ৰেট ছাৰ আছে, আমাৰ লগত এক্সাইজৰ মানুহ আছে, আমাৰ লগত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মেডাম আহিছে। ত' গোটেইকেইজনে আহি কিনে প্ৰপাৰ অথৰিটি আমি ৰেজিষ্ট্ৰেশ্যন কৰিম ইয়াতে। এইটোতো এতিয়ালৈকে জানা মতে মাটিখিনি অনাৰ মণ্ডলে যিটো ক'লে, চৰকাৰী মাটি বুলি ক'লে এতিয়ালৈকে, আৰু অবৈধ খেতি আমাৰ, কাৰণ যোনটো পাৰ্মিশ্যন আছে আমাৰ অসমততো নাই। মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ বৰ্ডাৰ এৰিয়াত আছে পাৰ্মিশ্যনটো, কিন্তু আমাৰ অসমত এনেকৈ কাল্টিভেশ্যনৰ পাৰ্মিশ্যন নাই। আৰু ইয়াতে যোনে কৰিছে অবৈধভাৱে কৰিছে। ইয়াতে আমি যিমানখিনি এতিয়ালৈ গম পাইছো 8-10 বিঘা মান হ'ব, আৰু এটা জেগাই নহয় আৰু দুটা জেগাত আছে। আমি তাতো যাম, তাতো ডিষ্ট্ৰাকশ্যন কৰিম। এইবাৰ আমি প্ৰথমবাৰ ইনপুট পাইছো, আৰু ইনপুট পাই আমি আমাৰ পাৰ্টি পঠোৱা হৈছিলে ভেৰিফাইৰ কাৰণে। আৰু যেতিয়া ভেৰিফাই কৰি গম পালো যে হয় এইটো খেতিয়ে কৰিছে, এতিয়া আমি উইথ পাৰ্মিশ্যন আমি ইয়াতে আহিছো। এতিয়া আমি ট্ৰেক্টৰ মাতিছো, ট্ৰেক্টৰ দ্বাৰা ধ্বংস কৰা হ'ব। এইটো জেগাৰ নাম গোলানী টাপু হয়, গোসাইগাঁও চাব ডিভিজনৰ আণ্ডাৰৰ গোসাইগাঁও ৰেভিনিউ চাৰ্কেলৰ আণ্ডাৰত। আমি ইয়াতে খবৰ পাইছোঁ যে ইয়াতে অবৈধভাৱে পপি খেতি কৰি আছে। ত' এইখিনি গভৰ্ণমেণ্টৰ ডাইৰেকশ্যন মতে আমি ইয়াতে এইখিনি ডেষ্ট্ৰয় কৰিবলৈ আহিছোঁ।